নমস্কাৰ, মই দিশাই আমাৰ ইউটিউব চেনেলৰ অন্য এটা সৰু ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা বিশেষ দিন, সেইকাৰণে ওলালোঁ টাউনলৈ বুলি। আৰু দেখিছেনে এইখিনি ফুলখিনি ইমান ভাল লাগিলে, সেইকাৰণে কেপচাৰ কৰি ল'লোঁ। আৰু এই ফুলখিনি আছে ইলেক্ট্ৰিচিটি অফিচত মানে। চ' ইলেক্ট্ৰিচিটি অফিচত বিল দিব সোমালোঁ আৰু আহিয়ে সোমালোঁ ATMত। যিহেতু টাউনলৈ আহিছোঁ ATMততো সোমাবই লাগিব। আৰু এয়া আহিলোঁ মই কাপোৰৰ বজাৰ কৰিবলৈ, মানে দেখিছে নহয় পাটৰ কাপোৰৰ। চ' কাপোৰযোৰ লৈ হোৱাৰ পিছতে তাৰ লগত মিলাই এটা অসমীয়া গহনাও লৈ ল'লোঁ। ধুনীয়া ধুনীয়া অসমীয়া গহনা দেখিছেনে। তাৰপিছত আহি গ'লোঁ চেণ্ডেল দোকানলৈ, মানে হাৱাই চেণ্ডেল এযোৰ খুবেই প্ৰয়োজন হৈ আছে আইতামা আৰু মাৰ কাৰণে। চাই আছে আইতামা আৰু মায়ে ৰংটো বেলেগ, সেইযোৰ নীলা আছিলে আকৌ। চেণ্ডেল হাৱাই চেণ্ডেল ভাল লগা নাই, সেইযোৰ লেতেৰা লেতেৰাহে লাগিছে দেখোন। চেণ্ডেলৰ দোকানলৈ আহিলে আৰু মই ট্ৰাই নকৰাকৈ যামনে। মোক বাৰু চেণ্ডেলৰ দৰকাৰ নাছিলে, হ'লেও মই মাহঁতৰ চইচবোৰ এযোৰ এযোৰ পিন্ধি চাই দেখাই আছোঁ। এইযোৰ চেণ্ডেল মোৰ কিবা এটা ভাল লাগিছিলে, সেইকাৰণে মাক এইটো দেখাইছিলোঁ, কিন্তু মোলৈ অকণমান চুটি হৈছে। একচুৱেলি এইখন হ'ল শিৱসাগৰৰ আটাইতকৈ মানে ভাল চেণ্ডেলৰ দোকান বুলি ক'ব পাৰি। শিৱসাগৰ বৰ্ডিং ৰোডৰ পিনে সোমাই যাওঁতেই সন্মুখতে আছে এইখন। ইয়াত যেনেকুৱা ধৰণৰ বিচাৰে চেণ্ডেল তেনেকুৱা পৰা জেন্টছৰ হওক লেডিছৰ হওক, মানে বুঢ়া সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ধুনীয়া ধুনীয়া চেণ্ডেল ইয়াতে পোৱা যায়। মানে আমি সৰুৰ পৰা ইয়াৰ পৰাই কিনা হয়। চ' ইয়াৰ পৰা আমি চইচ কৰি দুজনীলৈ দুযোৰ ল'লোঁ, আইতামা আৰু মাৰ কাৰণে দুযোৰ চেণ্ডেল ল'লোঁ। আকৌ এখন কাপোৰৰ দোকানত আহি গ'লোঁ, মানে মেখেলা চাদৰ দোকানত, বিয়াৰ কাৰণে এটা গিফ্ট ল'বৰ কাৰণে। চ' চইচ কৰি আমি দুটা গিফ্ট পেকিং কৰি লোৱা হৈ গ'ল। দেখিলেতো কাপোৰ ইযোৰ লওঁ সিযোৰ লওঁ লাগে নহয় জানো। চ' হ'লেও দুযোৰ লৈ পেলাই ইয়াত পেকিং চেকিং কৰি ইয়াৰ পৰা আমি ওলাই আহিলোঁ। কাপোৰ কানি বজাৰ কৰি হৈ গ'ল আৰু এতিয়া আহি গ'লোঁ আমি দামোদৰ জুৱেলাৰীত। যিহেতু আজি এটা বিশেষ দিন, সেইকাৰণে ভাবিলোঁ এটা ৰিং চাৰ্জ কৰোঁ। চ' ডাঙৰ ৰিংবোৰ হ'লে হাতত পিন্ধিব বেয়া লাগে, যিহেতু ছোৱালী মানুহ, সেইকাৰণে ভাবিলোঁ এটা সৰু চাই ৰিং ল'ম। ত' এইফালে মা আৰু আইতামা বহি আছে, ময়ো বহি আছোঁ। জুৱেলাৰী দোকানত অহাৰ লগে লগে কি লওঁ কি নলওঁ লাগে, হয়নে বাৰু? আপোনালোকৰ তেনেকুৱা হয়নে বাৰু? মোৰ কিন্তু তেনেকুৱাই হয়, আঙুঠিখিনি দেখি গোটেইখিনি লওঁ লাগে। আৰু এইফালে মই এনেই ট্ৰাই কৰি চালোঁ, এডাল চেইন চিম্পুল ভাল লাগিছে, তেওঁলোকে মানে চাব দিছে আৰু ট্ৰাই কৰি। তো আৰু এডাল চেইন ভাল লাগিলে, এডাল লৈ পেলাই আইতামাই হাঁহিছে যে, কৈছে ব'ল লৈ পেলাই পলাওঁ। আৰু এডাল নেকলেছো ট্ৰাই কৰি চালোঁ আৰু এনেই। তাৰপিছত সন্ধিয়া হৈ গ'ল আৰু আমি আহি গ'লোঁ পেট পূজা কৰিবলৈ, মানে কিবা এটা নোখোৱাকৈ জানো টাউনৰ পৰা ঘৰ যাব পাৰি। চ' ফাষ্ট ফুড দোকানখনলৈ আহিলোঁ, আৰু এইখন আছে আপোনালোকৰ অপ্সৰাৰ সন্মুখতে। আৰু এইখনতে খোৱা মানে বহুত বেছি ধুনীয়া ৰোল আৰু ফ্ৰাইড ৰাইচটো মানে বহুত বেছি ধুনীয়া লাগে খাবলৈ, আৰু লগতে ভাল লাগে ইয়াৰ চুপটো। তাৰপিছত লৈ ল'লোঁ গৰৈ মাছ, ধুনীয়া ধুনীয়া দেখি পেলাই গৰৈ মাছ একদম জলফাই সৈতে পুৰি খাবলৈতো বহুত টেষ্টি হ'ব নহয় জানো। ক'ৰবাৰ পৰা আহিয়ে প্ৰথমতে আইনাখন চোৱাৰ অভ্যাসটো আপোনালোকৰ আছেনে? মোৰো আছে, মানে সেইকাৰণে আহিয়ে আৰম্ভ হৈ গ'লোঁ। হেৰি কৰিবা, ভিডিঅ' বনাই আছা নেকি তুমি? আহি পালোহি ঘৰলে। চ' আজিৰ ভিডিঅ'টো কৰি দিলোঁ। আৰু অথনি কৈছিলোঁ যে আজি বিশেষ দিনটো, আৰু আজি বিশেষ দিনটো হ'ল আমাৰ 5 year এনিভাৰ্চাৰী। সেইটো বুলি নহয়, মই খাই দিলে টেষ্টটো বেছিকৈ পাবা, সেইকাৰণে মই খাই দিছোঁ, এতিয়া টেষ্টটো খাই দিয়া। জুঠা খানে চে প্যাৰ পাত্তা হে। এইটোৱে হ'ল মোৰ ফালৰ পৰা এনিভাৰ্চাৰী গিফ্ট, নিজৰ হাতেৰে বনাই দিছোঁ। কেনেকুৱা লাগিছে জনাব। বৰ বেছি ধুমধাম কৰা নাই, 5 বছৰ একেলগে ভালকৈ থাকিলোঁ আৰু আগলৈও থাকিম। মাজে মাজে কাজিয়াও হয় বাৰু, নোহোৱা নহয়। চ' আগলৈও ভালকৈ দিনবোৰ যায়, সকলোৰে আশীৰ্বাদ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ।